Hello students, আজি 10 নম্বৰ পাঠ জীৱৰ শ্বাস-প্ৰশ্বাস আলোচনা কৰিম। এতিয়া নেক্সট স্লাইডখন আহিছোঁ যে আজিৰ পাঠত আমি কি শিকিম। আমি শিকিম আমি কিয় শ্বাস লওঁ, শ্বসন কি হয়, শ্বসনৰ প্ৰকাৰসমূহ, অবায়বীয় শ্বসন আৰু আমাৰ শৰীৰ, লগতে উশাহ-নিশাহৰ বিষয়ে আলোচনা কৰিম। এতিয়া ইয়াত দুখন ফটো লোৱা হৈছে, চোৱাচোন, এখন 1 নম্বৰ ফটো আৰু এইখন হ'ল 2 নম্বৰ ফটো। এতিয়া ইয়াত যদি আমি চাওঁ যে ছোৱালীজনীয়ে কি কৰিছে, সৰু ছোৱালীজনীয়ে উশাহ লৈছে, দীঘলকৈ উশাহ লৈছে আৰু কাষত যে এই ফুলবোৰ আছে যে সেই ফুলৰ কি কৰিছে, ফুলবোৰৰ গোন্ধটো শুঙিব ধৰিছে। এতিয়া ইয়াত উশাহত ছোৱালীজনীয়ে গোন্ধটো ল'বলৈ চেষ্টা কৰিছে। 2 নম্বৰ ফটোখনত কি হৈছে যে ফুৱাইছে, চাবোনৰ পানীখিনি ফুৱাওঁতে বুৰবুৰণি, এইবোৰ বুৰবুৰণিৰ সৃষ্টি হৈছে। এতিয়া ইয়াত ল'ৰাজনে ফুৱাওঁতে কি কৰিছে, তাৰ আগত উশাহ লৈছিলে, তাৰপিছত নিশাহটো এৰি দিছিলে ফুৱাওঁতে। এতিয়া এইকেইটাত আমি নিজে দেখা পাইছোঁ যে ছোৱালীজনীয়ে উশাহ লৈছে, ল'ৰাটোৱে নিশাহ এৰি দিছে। কিন্তু আমি প্ৰত্যেকটো জীৱই কি কৰোঁ, উশাহ-নিশাহ লওঁ। আমি প্ৰত্যেকটো জীৱই উশাহ-নিশাহ অহৰহ মৃত্যুলৈকে, যিমান দিন আমি জীয়াই আছোঁ, অহৰহ লৈ থাকোঁ। আজি আমি ইয়াৰ লগত জড়িত কথাসমূহ আলোচনা কৰিম। এতিয়া ইয়াত চোৱাচোন, ফাৰ্ষ্ট কথাটো যে হ'ল আমি কিয় শ্বাস লওঁ। শ্বাস কিয় লওঁ, আমি শ্বাস কিয় লওঁ আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতে উদ্ভিদজোপা চোৱা আৰু প্ৰাণীজোপা চোৱা। এই যে সৰু সৰু এইবোৰ দিয়া হৈ আছে, দেখিছানে, এইখিনি অংশ এই যে সৰু সৰুকৈ দিয়া হৈ আছে, এইবোৰ হ'ল কোষ। মানে আমাৰ কি হয়, প্ৰত্যেকটো জীৱ কি হয়, দেহটো কোষেৰে গঠিত হয়। যেনেদৰে কি হয়, ঘৰটো আমাৰ ৱালবোৰ কি হয়, ইটাৰে গাঁঠা হয়, তেনেকৈ কি হয়, ইটাৰে বনোৱা হয়, এটাৰ পৰা এটা দি, তেনেকৈ ঠিক তেনেদৰে আমাৰ দেহবোৰো কি হয়, কোষেৰে গঠিত হয়। এমিবা দেখিছা তোমালোকে আগৰ পাঠত, এমিবাৰ কেনেদৰে খাদ্য গ্ৰহণ কৰে। তেতিয়া এমিবা এটা কোষেৰে গঠিত হয়, কিন্তু এনেধৰণৰ উদ্ভিদ বা গৰু, ম'হ, ছাগলী, মানুহ, কুকুৰ, মেকুৰী, এই সকলোবোৰ কি হয়, বা চৰাই-চিৰিকটিবোৰ এটাতকৈ বেছি কোষেৰে গঠিত, কাৰণে সিহঁতক বহুমুখী জীৱ কোৱা হয়। যেনে ইয়াতে পিঁয়াজৰ কোষ লোৱা হৈছে, দেখিছেনে, ইয়াত যে পিঁয়াজৰ কোষ লোৱা হৈছে, ইয়াত অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চোৱা হৈছে। এয়া আমি কিন্তু দেখা নাপাওঁ। এতিয়া এই উদ্ভিদত এইবোৰ যে আছে, এইবোৰ কোষ, এইটো কোষ হয়, এয়া কোষ হয়, এয়া কোষ হয়, এইবোৰ কোষ হয়, চেম ইয়াতো কি হয়, এইখিনি কোষ হয়। অৰ্থাৎ প্ৰতিটো জীৱৰ দেহেই কোষেৰে গঠিত আৰু কোষটো সেই জীৱবোৰৰ আটাইতকৈ সৰু অংশ, মানে ক্ষুদ্ৰতম অংশ। গতিকে আমি ইয়াত ক'ব পাৰোঁ যে কোষ হৈছে জীৱদেহৰ গঠনৰ আৰু কাৰ্যৰ ক্ষুদ্ৰতম একক। এতিয়া যে এমিবাৰ কথা কৈছিলোঁ, এমিবা কি হয়, এটা কোষ হয়, কিন্তু নিজৰ কাৰ্যসমূহ জীয়াই থাকিবলৈ, যেনে খাদ্য গ্ৰহণ কৰিব পাৰে, বৰ্জিত পদাৰ্থ উলিয়াই দিব পাৰে, আৰু দেহটো এনেধৰণৰ ক'ব পাৰে যে ফলছ বা কুট পথ ব্যৱহাৰ কৰি চলা-ফুৰাও কৰিব পাৰে। আৰু আমাৰ যিখিনি মানুহ বা গৰু, ম'হ, ছাগলী, আমাৰ কি হয়, আমি বিভিন্ন ধৰণৰ কাৰ্য কৰিব পাৰোঁ মানুহৰ ক্ষেত্ৰত, আৰু গৰু, ম'হ, ছাগলীও কি হয়, ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰে আৰু খাদ্য গ্ৰহণ কৰিব পাৰে। ঠিক তেনেদৰে কি হয়, প্ৰতিটো জীৱ যিহেতু দেহটো কোষেৰে গঠিত হয়, সেইকাৰণে প্ৰতিটো কোষে কি হয়, পৰিপুষ্টি তোমালোকে পাইছা, নিউট্ৰিচনৰ বিষয়ে পাইছিলা, পৰিপুষ্টি, যাৰ সহায়ত আমি আমাৰ দেহত লাগতিয়াল পদাৰ্থসমূহ খাদ্যৰ পৰা পাব পাৰোঁ। আৰু লগতে কি হয়, তেজেৰে কি হয়, খাদ্যখিনি তোমালোকে পাইছা যে তেজেৰে ক্ষুদ্ৰান্তৰ পৰা খাদ্যবোৰ প্ৰতিটো অংশলৈ যায়। প্ৰতিটো দেহৰ
অংশলৈ খাদ্যবস্তু যায়। আৰু এটা কথা যে খাদ্যবস্তুসমূহ ক্ষুদ্ৰান্তত সম্পূৰ্ণ হৈ গৈ পাচন, আৰু তাত তেতিয়া কি হয় যে পাচন হোৱা খাদ্যসমূহ কি হয় খাদ্যসমূহ সৰু সৰু অংশলৈ ভাগ হৈ পৰে। এয়া হ'ল পৰিপুষ্টি। পৰিবহণ হ'ল তাৰপিছত যিখিনি অলাগতিয়াল পদাৰ্থ, বিষাক্ত পদাৰ্থ কোষত সৃষ্টি হয়, সেই বিষাক্ত পদাৰ্থ যদি উলিয়াই পঠাবলগীয়া হয় তেন্তে আমাৰ দেশত পৰিবহণ তন্ত্ৰ থাকিব লাগিব। আৰু এই সকলোবোৰ কাম কৰিবলৈ হ'লে আমাক বা কোষত শক্তিৰ প্ৰয়োজন হয়। তাৰ উপৰি তোমালোকে কি কৰা? খাদ্য গ্ৰহণ কৰা, শুই থকা আৰু পঢ়া শুনাও কৰা। এই কাৰ্যসমূহ কৰিবলৈকো আমাক শক্তি বা এনাৰ্জি লাগে। এতিয়া আমাৰ দৈনন্দিন জীৱনত আমি কৰা বিভিন্ন কাৰ্যৰ বাবেও শক্তিৰ প্ৰয়োজন হয়। এই শক্তি আহাৰ সঞ্চিত হৈ থাকে। ক'ত থাকে শক্তি? আহাৰত। চোৱা, আহাৰত সঞ্চিত হৈ থাকে। সেইকাৰণে আমি আহাৰ খাওঁ। আহাৰ যেতিয়া পাচন হয় তাৰপিছত সেই আহাৰ পাচন হোৱা মানে আহাৰৰ যিখিনি পদাৰ্থসমূহ সৰু সৰু অংশত ভাঙি পৰে আৰু সেই অংশসমূহ কোষে গ্ৰহণ কৰিব পাৰে, য'ৰ পৰা কি হয় শ্বসনৰ সময়ত মুকলি হয় আৰু কি হয় আমি শক্তি পাওঁ। এই যে শক্তি পাবলৈ হ'লে আমি শ্বাস ল'ব লাগিব। সেইকাৰণে আমি শক্তি পাবৰ বাবে শ্বাস লওঁ। নেক্সট হ'ল যে শ্বসন বুলি কোৱা হৈছে। তেন্তে এই শ্বসননো কি হয়? যিটো প্ৰক্ৰিয়াৰ দ্বাৰা কোষত থকা খাদ্যবস্তু ভাঙি শক্তি নিৰ্গত হয় তাকে কোষীয় শ্বসন বোলা হয়। যিহেতু কোষত শ্বসন ঘটে প্ৰক্ৰিয়াটো হয়, সেইকাৰণে কোৱা হয় কোষীয় শ্বসন। আৰু যি প্ৰক্ৰিয়াত খাদ্যবস্তু ভাঙি শক্তি নিৰ্গত হয়। আৰু আমাৰ জীয়াই থাকিব শক্তিৰ প্ৰয়োজন কাৰণে শ্বসনো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। নেক্সট, শ্বসন দুই প্ৰকাৰৰ হয়, বায়বীয় শ্বসন আৰু অবায়বীয় শ্বসন। এতিয়া আমি আলোচনা কৰিম ফাৰ্ষ্ট বায়বীয় শ্বসন। এই গছজোপা দেখিছেনে? এই গছজোপা গোটেইজোপা গছ কি হয় কোষেৰে গঠিত। এতিয়া আমি যে পৰিবহণ কৰিছিলো ইয়াতে খাদ্য প্ৰস্তুত হৈছে। খাদ্য কি হ'ব? প্ৰতিটো অংশলৈ যাব। ইয়াৰে চব প্ৰতিটো অংশলৈ যায়। এতিয়া কি হ'ব যে জীৱ উশাহত লোৱা বায়ু শৰীৰৰ সকলো অংশলৈ পৰিবহণ হয় আৰু সৰ্বশেষত প্ৰত্যেকটো কোষ পাইগৈ। ইয়াত যিমান কোষবোৰ আছে দেখিছা, এই প্ৰত্যেকটো কোষলৈকে কি হ'ব বায়ু কোষলৈকে বায়ু কঢ়িয়াই নিব। আৰু বায়ুত থকা অক্সিজেনে কি কৰিব? খাদ্যবোৰ ভাঙি যোৱাত সহায় কৰিব আৰু তাৰ পৰা শক্তি নিৰ্গত হ'ব। এই যে বায়ু বুলি কওঁতে কি হয়? বায়ুত থকা অক্সিজেন ব্যৱহাৰ হয়। ইয়াত এই যে খাদ্য ভাঙি শক্তি নিৰ্গত হৈছে, এই ক্ষেত্ৰত কি হৈছে? বায়ুত থকা অক্সিজেনৰ উপস্থিতিত হৈছে। অক্সিজেনৰ উপস্থিতিত প্ৰক্ৰিয়াটো সংঘটিত হৈছে। যিহেতু শ্বসন প্ৰক্ৰিয়াটো অক্সিজেনৰ উপস্থিতিত ঘটিছে, গতিকে ইয়াক কোৱা হয় বায়বীয় শ্বসন। কোৱা হয় বায়বীয় শ্বসন। যিটো ইয়াত দিয়া হৈছে, চোৱা, যেতিয়া কোষত অক্সিজেনৰ দ্বাৰা খাদ্যবস্তু গ্লুক'জ ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ পৰিৱৰ্তন হয় তেতিয়া তাক সবাত বা বায়বীয় শ্বসন বুলি কোৱা হয়। আমি এনেদৰেও লিখিব পাৰোঁ, যেনেকৈ তোমালোকে সালোকসংশ্লেষণত পাইছিলা তেনেদৰে যে গ্লুক'জ ক'ৰ পৰা পাইছোঁ? আমি যে ভাত খাইছোঁ বা ৰুটি খাইছোঁ তাত কাৰ্বহাইড্ৰেট থাকে। পাচন হোৱাৰ পিছত কাৰ্বহাইড্ৰেটবোৰ ভাঙি গ্লুক'জ হয় আৰু এই গ্লুক'জ প্ৰতিটো কোষলৈকে যায় আৰু এই গ্লুক'জখিনি অক্সিজেনৰ সহায়ত অক্সিজেন ব্যৱহাৰ কৰি
শক্তি উৎপন্ন হয়, লগত কি উৎপন্ন হ'ব? কাৰ্বন ডাই অক্সাইড আৰু পানী। আৰু কাৰ্বন ডাই অক্সাইড আমি নিশাহত এৰি দিওঁ। এতিয়া 2 নম্বৰটো যিটো আছিলে যে আমি এতিয়া সবাত বা বায়বীয় শ্বসনৰ বিষয়ে আলোচনা কৰিলো। নেক্সটটো হ'ল অবাত বা অবায়বীয় শ্বসন। ইয়াত ইষ্ট এনেকুৱা এটা জীৱ যাৰ কাৰণে অক্সিজেন বিষাক্ত হয়, বায়ুৰ অবিহনেও জীয়াই থাকিব পাৰে। এই ইষ্ট ব্যৱহাৰ হয় সুৰা বা মদ প্ৰস্তুত কৰিবলৈ আৰু ব্যৱহাৰ হয় বেকাৰী, ব্ৰেড আৰু কেক প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। আৰু এই ইষ্টকে যদি আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাওঁ, তেতিয়া আমি প্ৰতিটো ইষ্ট এনেধৰণৰ দেখা পাম। এই যে এনেকে বহু সংখ্যক ইষ্টবোৰ আছে, আমি এনেধৰণৰ দেখা পাম। ইহঁতে কি কৰে? অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জ ভাঙি শক্তিৰ লগতে এলকহল আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰে। এনে শ্বসনক কোৱা হয় অবায়বীয় বা অবাত শ্বসন। আৰু যিহেতু এনে জীৱক সেইকাৰণে কি বুলি কোৱা হয়? অবায়ু জীৱ বা অবাত জীৱ। গতিকে অবায়বীয় শ্বসন হ'ল অক্সিজেনৰ অনুপস্থিতিত হয়, য'ত খাদ্য ভাঙি গ্লুক'জ ভাঙি শক্তি উৎপন্ন হয়, লগতে কি উৎপন্ন হয়? এলকহল আৰু কাৰ্বন ডাই অক্সাইড। গতিকে আমি এনেধৰণে লিখিব পাৰোঁ সমীকৰণত গ্লুক'জ ভাঙি কি হয়? অক্সিজেনৰ ব্যৱহাৰ নকৰাকৈ, আগতে আছিলে ব্যৱহাৰ কৰি, ইয়াতে ব্যৱহাৰ নকৰাকৈ শক্তি উৎপন্ন হয়, লগত কি উৎপন্ন হ'ব? এলকহল আৰু কাৰ্বন ডাই অক্সাইড। এতিয়া আমি নেক্সট পাইছো যে অকল যে ইষ্টৰ ক্ষেত্ৰতে অবায়বীয় শ্বসন হয় তেনে নহয়, কেতিয়াবা আমাৰ শৰীৰত হয়। কেতিয়া? যেনে আমি যেতিয়া ব্যায়াম বেছি কৰোঁ বা শাৰীৰিক পৰিশ্ৰম কৰোঁ, বেছিকৈ খেলা ধূলা কৰোঁ, দৌৰোঁ, তেতিয়া কি হয়? অবায়বীয় শ্বসন সংঘটিত হয় আমাৰ পেশীকোষত। আমাৰ দেহৰ পেশীকোষত অবায়বীয় শ্বসন হয়। কাৰণ কি জানানে? যেতিয়া পেশীকোষবোৰ খেলা ধূলা বা এক্সাৰচাইজ কৰোঁ, যেতিয়া পেশীসমূহ ব্যৱহাৰ হয় দেহৰ মাচলছখিনি, তেতিয়া কি হয়? বেছি শক্তিৰ প্ৰয়োজন হয়। আৰু যেতিয়া বেছি শক্তিৰ প্ৰয়োজন হয়, যিহেতু আমি আমাৰ ক্ষেত্ৰত শ্বসনত কি হয়? অক্সিজেনৰ ব্যৱহাৰ কৰিহে হয় শ্বসন। গতিকে এতিয়া অক্সিজেন বেছিকৈ প্ৰয়োজন হ'ব, আৰু অক্সিজেনৰ যিহেতু ছাপ্লাইটো কম হয়, কাৰণে কি হ'ব? যে মাচলছত অবায়বীয় শ্বসন হয়, শক্তি উৎপন্ন হ'ব, আৰু যাৰ কাৰণে কি হ'ব? লেক্টিক এচিড প্ৰস্তুত হয়। আৰু লেক্টিক এচিড যেতিয়া মাচলছত জমা হৈ ৰৈ যাব বা সঞ্চিত হৈ থাকে, তেতিয়া কি হয়? মাচলছ ক্ৰেম্প বা পেশীসমূহৰ শিৰামুৰি ধৰে, মানে বৰ জোৰেৰে বিষায়। এতিয়া তাকে আমি এনেদৰে লিখিব পাৰোঁ। চোৱা, ইয়াত পেশী লিখা আছে, পেশীত হ'ব, মাচলছত হ'ব। তাতে গ্লুক'জ অক্সিজেনৰ অনুপস্থিতি, মানে অক্সিজেন ইউজ নোহোৱাকৈ কি হ'ব? শক্তিটো উৎপন্ন হ'ব, লগতে লেক্টিক এচিডো উৎপন্ন হ'ব। কিন্তু তোমালোকে যদি তেনেধৰণৰ হয়, বিষ হৈ আছে, গৰম পানীৰে গা ধোৱা বা মালিচ বা সেকা দিয়া, তেতিয়া কি হয়? বিষটো কম অনুভৱ কৰা হয়। কাৰণ কিয় জানানে? তেজৰ সঞ্চালন হয়। আমি যে উশাহত যে অক্সিজেন লৈছোঁ, সেয়া তেজে কঢ়িয়াই নিয়ে প্ৰতিটো কোষলৈ। গতিকে তেজ বেছি হ'লে কি হ'ব? তালৈ প্ৰতিটো কোষলৈকে, পেশীৰ প্ৰতিটো কোষলৈকে অক্সিজেন যাব, আৰু অক্সিজেনৰ যোগান বৃদ্ধি হ'ব। আৰু যেতিয়া অক্সিজেনৰ যোগান বৃদ্ধি হয়, তেতিয়া লেক্টিক এচিড কি হয়? আকৌ গ্লুক'জ যেনেকৈ ভাঙি শক্তি উৎপন্ন হৈছিল, তেনেকৈ কি হ'ব? লেক্টিক এচিড
সম্পূৰ্ণৰূপে ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সৃষ্টি কৰে। আৰু লেক্টিক এচিড হিচাপে নাথাকে কাৰণে কি হয়, আমি বিষটো কম অনুভৱ কৰোঁ। নেক্সট, এতিয়া উশাহ নিশাহৰ কথা। যে আমি এয়া চোৱা, আমি উশাহ লৈছোঁ, উশাহত আমি অক্সিজেন গ্ৰহণ কৰোঁ আৰু নিশাহত আমি এৰি দিওঁ। নিশাহত আমি কি এৰিম? কাৰ্বন ডাই অক্সাইড। ই লাইফ লং চলি থাকে। আমি যেতিয়ালৈকে জীয়াই থাকিম, আমিয়ে নহয়, প্ৰতিটো জীৱ যেতিয়া জীয়াই থাকিব তেতিয়ালৈকে উশাহ নিশাহ লৈয়ে থাকোঁ। এতিয়া ইয়াত কোৱা হৈছে যে এজন মানুহে 1 মিনিটত, চোৱা, 1 মিনিটত যিমান বাৰ উশাহ নিশাহ লয়, মানে উশাহ লৈ নিশাহ এৰে, এনেকৈ যিমান বাৰ হ'ব, ইয়াক একেলগে ধৰিব। উশাহ লোৱা নিশাহ এৰা, ইয়াক কি হ'ব? একেলগে ধৰিব। তেনেকৈ উশাহ নিশাহ এবাৰ, আকৌ উশাহ লৈছে, নিশাহ এৰিছে 2 বাৰ। এনেদৰে 1 মিনিটত কিমান বাৰ হৈছে তাকে ক'ব উশাহ নিশাহৰ হাৰ। ইয়াক ক'ব উশাহ নিশাহৰ হাৰ। আৰু যেতিয়া মানুহ এজনে যেতিয়া ৰেষ্ট লৈ থাকে, জিৰণি অৱস্থাত থাকে, এনেকৈ উশাহ নিশাহ 1 মিনিটত প্ৰায় 15 পৰা 18 বাৰ, মানে 15 পৰা 18 বাৰৰ ভিতৰত ৰেষ্ট টাইমত উশাহ নিশাহ লয়। কিন্তু এক্সাৰচাইজ যেতিয়া কৰা হয় বা দৌৰা চাবাচোন, প্লেয়াৰ্ছবোৰে খুব খৰকৈ ঘনাই একদম উশাহ নিশাহ এনেকৈ লৈয়ে থাকে ঘনাই ঘনাই। আৰু কেতিয়াবা কি হয়, লগতে কি কৰে, উশাহ দীঘলকৈ টানিব, এৰি দিয়ে, তেনেধৰণৰ কৰে। খৰকৈ উশাহ নিশাহ লয় আৰু দীঘলকৈ এৰি দিয়ে। তেনে ক্ষেত্ৰত কি হয়, প্ৰতি মিনিটত উশাহ নিশাহ 25 বাৰলৈ বৃদ্ধি হয়। এনে কি আছিলে, 15 বাৰৰ পৰা 18 বাৰ হ'ব পাৰে। কিন্তু এক্সাৰচাইজ বা শাৰীৰিক পৰিশ্ৰম কৰিলে উশাহ নিশাহৰ হাৰ 25 বাৰলৈকে বৃদ্ধি হয়। তাৰ কাৰণটো কি জানানে? আমাৰ দেহত অক্সিজেন বেছি প্ৰয়োজন হয় আৰু ই খাদ্য বস্তুৰ ভাঙোন দ্ৰুত কৰে। যেতিয়া অক্সিজেন বেছি হ'ব, খাদ্য বস্তুৰো বেছি ভঙা যাব আৰু অধিক শক্তি এৰি দিব। আৰু সেইকাৰণে কি হয়, শাৰীৰিক পৰিশ্ৰম কৰাৰ পিছত আমি ভোক অনুভৱ কৰোঁ। কাৰণ কি হয়, এনাৰ্জিৰ কাৰণে খাদ্য বস্তুখিনি ইউজ হৈ গ'ল, আমাৰ দেহত আৰু এনাৰ্জিৰ কাৰণে আৰু খাদ্য বস্তুৰ প্ৰয়োজন হয়। সেইকাৰণে কি হয়, এই যে প্ৰয়োজন হৈছে সেইটোৱে হ'ল ভোক।